লাগিল জিকা পিছত মই আপোনালোকৰ হৈ যিখিনি চৰকাৰক মাত মাতিব লাগে মই কওঁ কোনো চিন্তা কৰিব নালাগে মই আছো আপোনালোকৰ হৈ যিকোনো সমস্যাৰ ক্ষেত্ৰত মই আপোনালোকৰ এই দৰং জিলাৰ হৈ মই মাত মাতি থাকিম চিন্তা কৰিব নালাগে এইখিনিকে মই ক'লো তো জিকাই দিয়ক আপোনালোকৰ ভাল হ'ব আমি খাৰা হোৱা মানে আৰু কি লাগে হা কাক ভয় কৰিব লাগে হা কাক ভয় কৰিব মই আছো মই আছে আপোনালোকে জিকাই দিয়ক মই আপোনালোকৰ হৈ কাম কৰিম চিন্তা কৰিব নালাগে বিশ্বাস ৰাখক বিশ্বাস ৰাখিলে চব কাম হৈ যায় কিন্তু বিশ্বাস যদি ৰাখিব নাজানে এইটো কাম নহ'ব মোৰতো বিৰাট বিশ্বাস আছে আপোনালোকে এইবাৰ আমাৰ দলৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াক জিকাব আৰু আপোনালোকেও বিশ্বাস ৰাখক মোৰ ওপৰত মই আপোনালোকৰ হৈ কাম কৰিম দেই সেইখিনি কথা হৈছে আৰু কিমান আলাপ কৰিব হা কিমান আলাপ কৰিব আৰু হৈছে নামাজ পঢ়িব সময় হৈ আছে হুজুৰসকলে যাব নামাজত আৰু আই মাতৃসকলে ঘৰত অলপ কাম কৰিব লাগে নহ'লে গালি খাব এই আপোনালোকে এই অৰুণোদয় কিবা কিবি এইবিলাক বাদ দিয়ে অৰুণোদয় স্কিম মহিলাসকলক অৰুণোদয় দি বিৰাট ফুচলাই আছেতো অৰুণোদয় এটা নিয়ম আছে এইটো এমএলএ দিব আৰু কি লাখপতি বাইদেউ না কি কয় এটা কি লাখপতি বাইদেউ এটা কি স্কিম দেয় থেৰা মেৰা ইমান লাম্বা চৰা নিয়ম কি থেৰা মেৰা স্কিম এইবিলাক এইবিলাক দি কনভিন্স হ'ব নালাগে আই মাতৃসকলে আমি সন্মান কৰোঁ আপোনালোকক আৰু আমি কোনোবা এমএলএ মন্ত্ৰী নিচিনাকৈ ভাল ভাল কথা কৈ পেলাই মই কাম কৰা মানুহ নহয় মই চিধা আপোনালোকৰ হৈ মই কাম কৰিম থেংক ইউ ধন্যবাদ বহুত বহুত ধন্যবাদ আমাৰ